আপনি ভাল পাম এক সুদাই এই হাত দেখছা একটু 10 খুশি মার আর একটা বার মিলে কোন হাতে দি ঘন্টা চলি মেডিকেল নিবালো। তো হে গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চ্যানেল ইউবি রোজ। তো আজি বহুত দিনৰ মূৰত মানে বহুত দিনৰ মূৰত নহয় 2 দিনৰ মূৰত ভিডিঅ' দি আছোঁ, কিন্তু খুব বেছি ভাল হোৱা নাই বা কোনো ভিডিঅ'টো মানে ৰেছপন্স দিয়া নাই, কোনো চোৱা নাই। চ' প্লিজ কৈছোঁ আপোনালোকে নিজৰ ভাইটি বুলি অকণমান মৰম দি যাব। তো আজি পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনাৰ মাজত আহিছোঁ। মানে আজি ইনষ্টাগ্ৰামৰ কেইটামান মক্কেল নিব্বা নিব্বিক ফালিম বুলি আহিছোঁ গাইজ। আপোনালোকৰ তলত কমেণ্ট বক্সত এটা গালি দি যাওক, মোকে দিয়ক লাগে। চ' গাইজ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টতে ক্লিপটো চাই লওক, তাৰপিছত গালিটো পাৰিব। সুপ্ৰভাত, এটি মহৎ লোকৰ বাণী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। পৰক আপোন কৰিবলৈ প্ৰতিভাৰ প্ৰয়োজন, ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল। ধন্যবাদ। ই সুধীৰ ভাই এনেকুৱা কিছুমান মানে ভিডিঅ' বনাই আছে ইনষ্টাগ্ৰামত, যেন মোৰ চাই মোৰ এনেকুৱা এই চাওকচোন মানে লুমচুম থিয় হৈ আহে একদম সুধীৰ ভাইৰ। আছে সুপ্ৰভাত সুধীৰ ভাই, সুপ্ৰভাত। লেডিছৰ মাতটো শুনিলে মোৰ মাথাৰ গৰম উঠে, বিদ্যা কৈছোঁ গাইছ, মোৰ মাথাৰ গৰম উঠি আহে। মাকা ভচৰা চ' গাইছ সিহঁতৰ ছোৱালী হোৱা ইমানে মন মানে মই ক'ব নোৱাৰোঁ এতিয়া কেনেকৈ বুজাওঁ আপোনালোকক। মানে ভগৱানে দিছে সিহঁতক 2টা তামোল আৰু এটা গাজৰ, কিন্তু সিহঁতৰ বোলে পাণৰ হে অভাৱ। চ' গাইছ ছাইডৰ পৰা এটা আহি যি টিপি দিলে সি চাগে বহুত ডাঙৰ ছিংগল। মানে মই বহুত ৰিচাৰ্চ কৰি গম পালোঁ, বহুত চাইণ্টিষ্টৰ লগত কথা পাতি গম পালোঁ সি বোলে আজিলৈকে মানে এইবিলাক পোৱাই নাই। সি ইয়াক বোলে গাৰ্লফ্ৰেণ্ডে মুখত লাট মাৰি দিয়ে, মুতি থৈ গুচি গৈছে বোলে। সেইকাৰণে এই ছাইডৰ পৰা সেই ল'ৰাটোকে টিপি দিলে। মানে সেই নেমু টেঙা 2টা অমলে লৈছে, সেই 2টাতে টিপি মজা লৈছে। দিয়ক আৰু কি ক'ম, মোৰো সেই একে দিয়ক অৱস্থা। আপনি ভাল পাম এক সুদাই এই হাত দেখছা একটু 10 খুশি মার আর একটা বার মিলে কোন হাতে দি ঘন্টা চলি মেডিকেল নিবালো। ৰ'ব নমস্কাৰ, মই হৈছোঁ অসমৰ জাতীয় ভণ্টা। মোক এলাগি নকৰিব দেই। মোৰ ভিডিঅ' চাই সকলোৱে হেণ্ডছ কৰক আৰু একদম সকলোৱে মজা কৰক, নহয় জানো? সেনে তোমাৰ এক্টিং দেখি সঁচাই মই পাগল হৈ গ'লোঁ। এনেই তুমি ইংলিছ ক'ব জানানে? মানে আমাৰ জনিদাৰ লগত শ্বৰ্ট ফিল্মখন বনাব লাগছে। জানা যদি মোক কণ্টেক্ট কৰিবাচোন, কমেণ্ট বক্সত এটা কমেণ্ট কৰি দিলে হ'ব। মই মানে শ্বৰ্ট ফিল্ম বনোৱা ডিৰেক্টৰ হয় ন কেলা। মানে তুমি এনেই দেখাতচোন পঞ্চায়তত ভিডিঅ' আপলোড দিয়া আনিবে। চ' মোৰ লগতো বনাব পাৰিবা, মানে মোৰ লগত নহয়, মইতো তোমাৰ লগত নবনাৱাই দিয়াচোন, কিন্তু আমাৰ জনিদাই বিচাৰে তোমাক। চ' কমেণ্ট বক্সত কৈ দিবা গাইছ। কিছুমান মানুহে ভদ্ৰ মানুহে মোৰ ভিডিঅ'টোত ক'ব আহিব যে তই এনেকুৱা ভিডিঅ' বনাইছা, সৰু সৰু ল'ৰা ছোৱালীৰ গাত কি প্ৰভাৱ পৰিছে। আৰে এনেও মোৰ ছাবস্ক্ৰাইবাৰবিলাক মোৰ দৰে একেই হয়নে নহয় গাইছ? কমেণ্ট বক্সত জনাব এটা। আৰু যোনে সেনেকুৱা কমেণ্ট দিয়ে ন, সি মোৰ ভিডিঅ' নাচালে হ'ল। কথা এইটোৱে, এনেকুৱা এনেও 100টা মানুহৰ মাজত এটা হেটাৰ্ছ থাকিবই। চ' তাৰে কথা ভাবি মই একো সেই নকৰোঁ। চ' তোমালোকেও দিব পাৰা, একো প্ৰব্লেম নাই, মোক গালি পাৰিব পাৰা তলত কমেণ্ট বক্সত। খালি এটা কথা কৈ যাবা, পুনৰ আৰু এনেকুৱা ৰ'ষ্ট লাগে নেকি তোমালোকক? চ' লাগে যদি কমেণ্ট কৰি যোৱা। আজিলৈ এইখিনি আছিল, বাই বাই। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিবা, আৰু বেয়া লাগিলে ডিছলাইক আনছাবস্ক্ৰাইব কৰি থৈ গুচি যাবা গাইছ। বাই বাই।